বাপুহে শুনচোন মোৰ কথা এই যে তই আজি ছোৱালীৰ পাছত নিজৰ সময় নষ্ট কৰিছ সেই ছোৱালীজনীও এদিন তোক এৰি গুচি যাব মাথো তাইক তোতকৈ ভাল কোনোবা এজন পোৱা হ'ব লাগে মোৰ ভাই এবাৰ ভাবিছা যিজনী ছোৱালীক তই ইমান ভাল পা যদি তাইক নাপাৱ তেন্তে তই কি কৰিবি আৰু যদি পায়ো যাৱ তেন্তে তাইক কি খুৱাবি কিমান দিন মা দেউতাৰ ভৰসাত চলিবি এদিন নহয় এদিন মা দেউতাই ক'ব বপা এতিয়া তুমি নিজে অৰ্জন কৰিবলৈ শিকিব লাগিব আৰু যেতিয়া সেই দিনটো আহিব তেতিয়াহে বুজি পাবি যে এই পৃথিৱীত ধন কিমান জৰুৰী যেতিয়া ছোৱালী সুন্দৰী হয় আৰু ল'ৰা সফল হয় তেতিয়া প্ৰেম হ'বলৈ 2 মিনিটো নালাগে মোৰ ভাই সেইবাবে প্ৰথমে নিজৰ ওপৰত বিনিয়োগ কৰ শ্ৰম কৰ ধন আৰ্জন কৰ মানিছোঁ যে ধনেৰে সকলো কিনিব নোৱাৰি কিন্তু ধনেৰে জীৱনটো বহুত সহজ কৰিব পাৰি